हेलो गाइस नमस्कार সকলকে আজিৰ ভিডিঅ'টো অলপমান স্পেচিয়েল হয় কাৰণ আজি মই এটা এনেকুৱা মন্দিৰ দেখাম আপোনালোকক য'ত মানে কৃষ্ণৰ আচল ভৰিৰ খোজ আছে ভৰিৰ ফুটপ্ৰিণ্ট মই বৰ্তমান আছোঁ ছয়গাঁও গোবৰ্ধনত আৰু এইটো হ'ল অভিজিত দাদা চিনি পাই চাগে লগ কৰাই দিছিলোঁ তো তাতে যাম আজি প্ৰথমে এতিয়া বাৰু আমি ৰেল লাইনে খোজকাঢ়ি যাই আছোঁ খোজকাঢ়ি আমি এতিয়া প্ৰথমে মাছ মাৰা চাব গৈ আছোঁ এই পুখুৰীত মাছ মাৰি আছে সেইটো প্ৰথমে মাৰি লওঁ তাৰপিছত ওপৰত যাম পাহাৰত সেইখন পাহাৰ দেখিছেনে সেইখন পাহাৰতে আছে এইখন হল আমাৰ ছয়গাঁৱৰ গোবৰ্ধনৰ বিষ্ণুগিৰি গোবৰ্ধন মন্দিৰ হয় ইয়াতে বহুত বস্তু আছে আপোনাৰ গৈ থাকিলে দেখা পাব গোটেইখিনি দেখাই আছে সেই পাহাৰৰ ওপৰলৈ খোজকাঢ়ি যাম এতিয়া প্ৰথমে হেৰিত যাওঁ প্ৰথমে এইটো পুখুৰী তাতে মাছ মাৰি আছে পাপাহঁতে সৰি গাইজ ভুলতে পাপা ওলাই গ'ল মানে মামাহঁতে তাতে মাছ মাৰি আছে এতিয়া তাতে চাব যাওঁ ৰ'ব গাঁৱৰ পৰিৱেশবিলাক বহুত মনোমোহা ন তাকেতো গাঁৱৰ পৰিৱেশত বহুত ধুনীয়া কিন্তু আগৰ দৰে গাঁওবিলাক এতিয়া নাই কাৰণ বহুত চেঞ্জ হৈ গ'ল কাৰণ আগৰ যিবিলাক আমাৰ গাঁৱৰ পৰিৱেশ আছিল সেইটো একেবাৰে কমপ্লিট নহয় হৈছে আগতে যেনেকুৱা খেৰৰ জুপুৰি আছিল বাঁহৰ বেৰ আছিল এইবিলাক নাই ঘৰে ঘৰে ৱাল হৈছে মানে আগৰ গাঁৱৰ পৰিৱেশটো একেবাৰে আমাৰ গাঁৱৰ অঞ্চলতো কমি গৈছে তাকেতো সেই আৰু এইবোৰ পৰিৱেশো লাহে লাহে নাইকিয়া হৈ যাব তেতিয়াই ভিডিঅ' কৰি কিনে মেমৰি ৰাখি থৈ পিছত চাব পাৰিম এনেকুৱা আছিল মানে চহৰৰ হাল্লা হুল্লাৰ পৰা দূৰত আহি ইয়াতে জিৰণি লৈ বহুত ধুনীয়া লাগে একদম আৰু সন্ধিয়া হ'লেতো আৰু বেছি ধুনীয়া লাগে জেগাখিনি সেইটো মামাহঁতে তাতে মাছ মাৰি আছে চাওক সেয়া চাওক তাতে যাম এতিয়া কিন্তু যাম কেনেকৈ এতিয়া হা বুজিৰা যাম কেনেকৈ হা আছেতো পুখুৰীত সোমাইতো নাযাওঁ মাটি আছে মাটিচোন দেখা নাই ঘাঁহে দেখি আছে গোটেই নামো ৰ'ব কি হ'ল ইফালে যাব নোৱাৰে মাতি আছে বোলে দেখোন ইফালে যাব যাম কেনেকৈ ভাবি আছো দি যাব লাগিব এই সিপিনে দি যাব লাগিব আমি ইফালে দি যাব লাগিব এনেকৈ গৈ এনেকৈ ইফালে পানী আছে মানে ইয়াত ধেত তেৰিকা ইয়ে ৰাম কি লাগিলে এইবোৰ ঐ হেৰিচোন আগতে বহুত আছিল আমাৰ তাতেও এইটো তাৰমানে কাপোৰ দেখিলে প্ৰেম হৈ যায় এইকেইটাৰ নাম কি আপোনালোকে গম পায়নে কমেণ্টত ক'বচোন গম পাই যদি মই নাজানো নামটো কি নাম হয় এইকেইটাৰ কাপোৰৰ আঠা লাগি ধৰে লগাৰ লগে লগে এইবোৰে লাগি ধৰে এইটো বস্তু এতিয়াচোন পানী কেনেকৈ যাম এইখিনি পাৰ হৈ যাব লাগিব উপায় নাই পানী পথাৰৰ জেগা কি ক'বা আৰু পানী থাকিবই যাম কেনে এইখিনি পাৰ হ'লে জোতা আছে ন জোতাত মোৰ হিচাপত তুমি জোতাটো খুলি যাতকৈ তো মই কলাত লৈ একো নহয় জোতাযোৰ খোলা আকৌ জিকিব আকৌ পিন্ধিবা মানে ইছ্যু হৈ যাব বুজিছা এখন তোমাক মই কলাত দাঙি লৈ নপৰো পল্লি আৰু ঘৰ যাব লাগিব একদম নপৰো বহুত দোৱাৰে কলাত দাঙি লৈ কি ক'লো মই বঢ়িয়া এতিয়া গৈ থাকা এতিয়া যাওঁ আলি গৈ থাকা ধান ৰুইছি নামবিলাক নাজানো কোনটো ধানৰ কি নামটো নাজানো দেখাত ভাল লাগে গুৱাহাটী এইবোৰ দেখিবই নাপায় আৰু খুব কম মানে নাই গুৱাহাটীত নাই বাৰু খেতি পথাৰ নাই গুৱাহাটীত ক'ত আছে আহি পালোঁ ৰ'ব পুখুৰীটোলৈ কিন্তু প্ৰথমে আপোনালোকে এই পৰিৱেশটো উপভোগ কৰক শান্তিটো ফিল কৰক ইয়াতে আজি চাগে মাছ উঠা নাই জালখন ওলাই আনিলেই মাছ নাই দেখোন এটাও কিবা হ'ল আজি মাছ পোৱা নাই নেকি বহুত দ হয় না জালটো হ'ল সৰু ডাঙৰ জাল লাগিব ন ডাঙৰ লাগিব বহুত দ হয় একদম ইটো পানী দোৱা ন আৰু ইটো পানী অলপ কম দোৱা এইটো ইয়াত কম আছে সাঁতুৰিব পাৰি সাঁতুৰিব নাজানিলে এইটোত ধুব লাগিব আৰু সাঁতুৰিব জানিলে এইটোত মানে নাসাঁতুৰিলেও চলি যাব মানে ইমান হ'ব চাগে পানী সেইটো দোৱাই হয় বুকুৰ লক্ষী যদি যোৱা তুমি কিন্তু এইটোত তল যাবা যে এইটো তল যাম এইটোত সাঁতুৰিব লাগিব নালাগে তো ওলাই দিওঁ আৰু এতিয়া পাহাৰলৈকে যাম আৰু তাতে মন্দিৰটোত এটা পাথৰো আছে এই কিমান কেইমুখীয়া পাথৰ বুজিছা সেইটো অনন্ত ধাম বুলি কয় অনন্ত ধাম বুলি মানে এটা শিলে হয় শিলটো এনেকে আছে মানে পাঁচমুখীয়া সাপৰ নিচিনা এতিয়া যাওঁ মন্দিৰটোলৈকে বাইকখন ষ্টাৰ্ট দিওঁ তাত গৈ কিনে দেখাই আছোঁ এই ৰাস্তাটো দিয়ে যায় চাওক ওপৰত গেটো দিয়া আছে শ্ৰী শ্ৰী গিৰি গোবৰ্ধন বিষ্ণু মন্দিৰ নাম হয় বলক সোমাই যাওঁ ভিতৰলৈকে আৰু এইফাল দিয়ে যায় মন্দিৰৰ ৰাস্তাটো আৰু ইয়াতে গোবৰ্ধনৰ ৰাসো হৈছিল প্ৰথমে বাইকখন ঠিকনা লগাই দি ৰ'ব বাইকখন ইয়াতে পাৰ্ক কৰি দিলোঁ এইখিনি ৰাসত এতিয়া বাৰু আজি ৰাস খতম হ'ল এইখিনিখন চাওক ৰাসত মূৰ্তি চূৰ্তি বনোৱা আছিল এই ওপৰেদি এনেকৈ উঠি যাব লাগে আমি এতিয়া ওপৰলৈ গৈছোঁ ওপৰত ভাল বিষ্ণু মন্দিৰ আছে শিৱ মন্দিৰ আছে গোটেইখিনি আছে সবখিনি দেখাম A to Z চাই থাকিব
মেইন ৰাস্তা এইটোৱে আছিল কিন্তু ৰাসৰ কাৰণে এতিয়া এইবোৰ বনাই দিলে আমি ইপিনে যাব লাগিব চাইড এতিয়া কোনফালে ইফালে জাগাই নাই এইবাৰ এইখন পাহাৰে উঠি যাব লাগিব কিমান কিমান দূৰ আছে অভিজ্ঞতা ইয়াৰ পৰা বেছি নহয় 1.5 কিলোমিটাৰ মান যাব লাগিব 5 কিলোমিটাৰটো নহয় নাই 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 ইমান নহয় ষ্টেমিনাটো জগাই লওঁ চবৰে এইটো চলা খুলি আহিলি এই নগা নহয় ক'ত থৈ আহিলি চলাটো চলাটো থৈ আহিলোঁ আৰু তাতে গাছ এডালৰ ওপৰত যাওঁতে লৈ চাবি আৰু বান্দৰে পিন্ধি গুচি যাব বান্দৰ ঠেৰ আছে ইয়াত সেইখিনিৰ পৰা এইখিনি আহিলোঁ অকল ভাগৰে লাগি গ'ল তই পাহাৰ চাহাৰে উঠিলে গম পাই ফিজিকেল ষ্টেমিনা কিমান কমি আছে কি ষ্টেমিনা নাই বা দেখছা নাই 5 minutes later. নাযাওঁ নেকি ঘূৰি যাওঁ এনেকৈ উঠি সেইফালে দুটা ৰাস্তা আছে তো এইটো বোলে পুৰণা ৰাস্তাটো আৰু এইটো নতুনকৈ বনাইছে তো এতিয়া ইফালেদি উঠি যাওঁ আহোঁতে ইফালেদি নামি আহিম বা বহুত ভাগৰ লাগে দেই আপোনালোকে আহিলে পানী চানী লৈ আহিব তো সোনকালে যাবৰ কাৰণে অলপ দৌৰি যাওঁ লাহে লাহে আহি থাকিলে বেছি ভাগৰ লাগে তো দৌৰি যাই জল্দি যিমান পাৰিম সিমান যাই লওঁ দৌৰাটো ভাল আইডিয়া নাছিল বেছি পানী পিয়া লাগছে এতিয়া বুকু চুকু বিষাইছে মুঠি খাই তো এই পাব ওলাইছোঁ আৰু আমি ইয়াতে ঘৰ চৰো আছে এই অলপমান ওপৰত গৈয়ে পাম আৰু ইয়াতে কোনোবা দূৰৰ মানুহ আহিলে তো থকাকেও ব্যৱস্থা আছে আৰু লাইনৰ কেপাচিটি লাইন চাইনো আছে এইডাল তাৰ চাওক দেখা পাব এইডাল তাৰ পানীৰো সুবিধা আছে নিজৰা আছে নিজৰা আছে পানী খাব লাগে পাহাৰৰ ওপৰৰ পৰা গোবৰ্ধনখন চাই একদম মজা লাগে আৰু দেখাম ওপৰত যাই কিনে তলখন চাব আৰু এইটো গণেশৰ আকৃতি বনাইছে শিলত গণেশৰ এইটো চাব পাৰে মই অলপ সেৱা কৰি দিলোঁ জয় গণেশ বাবা তো এই মন্দিৰটো পালোঁ এইখিনি উঠি যাওঁ এতিয়া চিৰি এটা শিলৰ কাছ আছে ইয়াত শিলৰ কাছ এইটো শিলৰ কাছ চাওক মই বাৰু জোতা পিন্ধি আছোঁ বেছি ওচৰলৈকে নাযাওঁ দূৰৰ পৰা দেখাই দিছোঁ এইটো চাওক শিলৰ কাছটো কি ধুনীয়া আকৃতি লোৱা আছে এইটো শিলটো নিজে হৈছে না কোনোবা না বনাইছে এইটো একচুৱেলি আকৃতিটো তেনেকুৱা আছিল কিন্তু আগৰ ইয়াৰ পৰাই পৰা এনেকুৱা আছিল। এনেকুৱা আছিল কিন্তু তাৰ পৰা আনি কেনে ইয়াত ৰাখিছে বেলেগ আছিল ইয়াতে আছিল শিলটো চেপটো আগৰ পৰাই এনেকুৱা আছিল আছিল তেনেকুৱাই আছিল বেলেগ চাওক কি ধুনীয়া আৰু মেইন মন্দিৰটো হ'ল এইটো এইটো বিষ্ণু মন্দিৰ ধুনীয়া। বহুত আনএক্সপ্ল'ৰ্ড হয় এইটো আৰু চাওক কি ধুনীয়া ভিউ ইয়াৰ পৰা একদম পাহাৰ চাহাৰ দেখা পায় আৰু চাওক এইফালৰ পৰা কি ধুনীয়া দেখা পায় এইটো মন্দিৰটোতে কৃষ্ণৰ খোজটো আছে এতিয়া বাৰু মন্দিৰটো বন্ধ হৈ আছে তালা মাৰাৰ ভিতৰত যাব নোৱাৰি পূজাৰীটো অহা নাই মেইনলি আৰু এইটো এই তাতে আছে খোজটো হ'ব দেখাই দিওঁ কাকেমাৰটো সোমাই কাৰণ দেখাই দিয়া অলপ ওপৰৰ পৰা দেখাই দিছোঁ এইটো চাওক জুম কৰি দেখাই দিয়া অলপ ইয়াতে আছে খোজটো এইটো ধুনীয়াকৈ ফুল চুল দি ৰখা হৈছে ইয়াতে ৰাইট চাওক পদ খোজটো ইয়াতে চৰণ কৃষ্ণৰ চৰণ ইয়াতে ৰখা হৈছে ধুনীয়াকৈ সহায় কৰি দিলোঁ কৃষ্ণ আমি শুনা কথা বাৰু কিমান সত্য সেইটো নাজানো বাৰু এতিয়া খেলা বুলি কৈছিল ইয়াতে খেলিছিল কৃষ্ণ ইয়াতে এনে ভৰিৰ খোজটো আছে যে ভৰি খোজ খেলিছিলে এইবিলাক গাঁতবিলাক আছে কিবা কিবি তখন খেলিছিল বোলে এইবোৰ জেগাতে কৃষ্ণ খেলিছিল আৰু ইয়াতে বহুত এনেকুৱা সৰু সুৰা খোজ চোজ আছে কিবা চিন আছে বহুত ইয়াতে এইখন পাহাৰত হ'ব তই ইমান ধুনীয়া জেগাত নেখেলি ক'ত খেলিব কি ধুনীয়া গোটেই মন্দিৰটো ভালকৈ দেখাই লওঁ ইয়াতে এইটো শিৱলিংগ চাওঁ শিৱলিংগ হয়। কি ডাঙৰকৈ আছে শিৱ বাবা ইয়াত আছে ইয়াতে জয় মহাদেৱ শিৱ বাবা আছে নন্দী আছে সেইটো হ'ল হৰগৌৰী গণেশ পাৰ্বতী এইটো গণেশ পাৰ্বতী আমাৰ শিৱ বাবা শিৱ বাবা আছে চাওক কি ধুনীয়া অকমান ওচৰলৈ কিমান পিচফুল ইয়াতে গোটেই জংঘলৰ মাজত আমি এতিয়া নেক্সট গৈ আছোঁ ইয়াৰ পৰা অনন্ত ধাম মানে ইয়াৰে হয় এটা শিলৰ আকৃতিৰ পাঁচমুখীয়া যিটো সাপটো ন পাঁচমুখীয়া সাপটো শিলৰে অনন্ত ধাম বুলি কয় আকৃতিৰ হয় সেইটো তাতে অনন্ত ধাম তাত এইটো এইফালে তলেদি যাব লাগে এইটো আমি এতিয়া তাতে যাম ৰাস্তাটো চোন জংঘলৰ কাৰণে এনেকৈ জংঘলৰ মাজে মাজে যাব লাগিব জংঘলটো হৈ গ'ল এতিয়া জংঘল এতিয়া হৈ গ'ল মানুহ চানুহ অহা যোৱা নকৰে না বেছি বটল এনেকৈ কি পাহাৰৰ মাজে মাজে এই ৰাস্তা এইটো সেইফালে এনেকৈ যাব লাগিব এইখিনি চাওক কি ধুনীয়া জেগা ইয়াতে অলপ টাইম বহি কিনে এইফালে ভিউ এনজয় ল'ব পাৰে ইয়াতে শিলত বহি লওঁ ইয়াতে এনেকৈ বহি লওক ক'ত পাব এনেকুৱা পিচ চাওক আপোনালোকে অলপ মোৰ লগত বহক আৰু এনজয় লওক ভিউটোৰ আৰু এইটো এটা নতুন বান্দৰ ওলাইছে চাওক এইটো অভিজিতক চকত উঠছে টাৰজান ভাঙিবই গাছ ভাঙিবই জিৰণি লৈ ল'লোঁ অলপ এতিয়া যাওঁ এইবোৰ জেগা মই ভাল পাওঁ বহুত এনেকুৱা গছৰ মাজত পাহাৰ চাহাৰ মই বহুত ভাল পাওঁ আমাৰো
আমাৰ ইফালে য়ংখুলি বুলি এটা পাহাৰ আছে, সেইটোও দেখাম এদিন ব্লগত। আমাৰ ঘৰৰ ইফালে তাতে মই গৈয়ে থাকোঁ, ভাল পাওঁ এনেকুৱা পাহাৰত যাই কিনে। অফিচৰ জীৱনৰ গোটেই ষ্ট্ৰাগলৰ পৰা অলপমান শান্ত জেগা এটাত যাই বহি মাইণ্ডটো বহুত ৰিফ্ৰেছ হৈ যায় একদম। ভাল পাওঁ এইবোৰ গছ গছনিৰ মাজেৰে, বহুত পিচফুল আৰু এইবোৰ। আৰু আহি পালোঁ আৰু সেইটোৱে শিলটো, সেই ডাঙৰ শিলটো দেখিছেনে? সেইটোৱে শিলটো, নামটো আৰু এইটো চাওক, দেখাততো ভয় লাগি যায় শিলটো। সেই পা শিলো ইফালেদি মন্দিৰটোত ক'ত? ঐ বাপৰে, ক'ত আছে? এইটো চাওক, এইডাল চাওক সাপৰ হেৰি বনাইছে দেখিছেনে? এইটো চাওক চাওক। আৰু ইপিনে এইবিলাক এতিয়া নোহোৱা হৈয়ে গ'ল মোটামুটি। অঁ, আগতে স্পষ্টকৈ দেখিব আছিল। এইটো এটা চাওক, অলপ জুম কৰি দিয়া, দেখিছেনে? এইটো পুৰা সাপৰ, পুৰা সাপৰ ৰিয়েল চাইছে। আৰু শিলটো চাওক, কি মজা জেগা এইটো। যোনটো শিল আছে এইটো নিজে তলেদি ওলাই আহা, হয় না? এইটো বহুত বছৰৰ কথা। এইটো মানে শিলটো কমপ্লিট ওলোৱা নাছিল, আধা আছিল। আৰু এইবিলাকতো জিন্দা শিল, ডাঙৰ হৈ থাকে। যেতিয়া লাহে লাহে ওলাল মানুহে গম পালে, আকৃতিটো গম পালে স্নেক টাইপৰ, মানে সাপৰ এনেকুৱা এটা স্নেক। তুমি দেখিছা এই বস্তুটো এনেই গম পাই এনেকুৱা টাইপৰ আছে। আৰু চাওক এনেকুৱা ইয়াৰ পৰা উঠি চালে একদম পুৰা কেভ হেন পায়। ইফালৰ পৰা ওপৰত উঠি যাব পাৰি, কিন্তু অলপমান ৰিস্কি আছে এইটো। হ'লেও ট্ৰাই কৰি চাওঁ এবাৰ, যাব পাৰি নেকি। এতিয়া এইটো শিলৰ ওপৰত উঠি যাওঁ, এটা টেকনিক লাগে উঠাটো। উঠি কেনে জানো মই টেকনিকটো, উঠি যাওঁ। প্ৰথম টেকনিক হ'ল যে মোক পিছেদি অলপমান পুচ দিবি এটা, এইটো প্ৰথম টেকনিক। পুচ দিবি দেই। যোৱা চাবা কোনফালে উঠি আহিলোঁ গাইছ, ওপৰৰ পৰা এইটো দেখাই আছোঁ ৰ'ব। ওপৰৰ পৰা দেখাই আছোঁ। এডভেঞ্চাৰ কৰিছোঁ যেতিয়া ভালকৈ কৰোঁ আৰু এই শিলৰ এতিয়া উঠি যাওঁ ওপৰলৈকে। আপোনালোকে আহিলে ইয়াতে নুঠোঁ আৰু মই উঠি যাওঁ, লোকেল বুলি অলপ। তলত যে শিলটো দেখাইছিলোঁ যে, এইটোৱে শিলটো। এতিয়া বাৰু জোতা ততা খুলি কিনে আহিব লাগে। হৰে কৃষ্ণ, বেয়া চেয়া নাপাব, আপোনাক ভৰি দিছোঁ। আমি চাওক কোনফালে আহিছিলোঁ, সেইফালে আহিছিলোঁ আমি, এই জংঘলৰ মাজে মাজে এনেকৈ। অ' বিজেৰা, বহুত দিন মোৰ উঠি কিনে কিবা সৰু কালৰ হেৰি মনত পৰি গ'ল। বহুত ভাল লাগিছে, মানে ইমান ভাল লাগিছে, ক'ব লগা ভাষা নাই। কাৰণ আমি ক্লাছ 8-9ত আহিছিলোঁ। তাকেতো নিজৰে সৰুতে আহিছিলোঁ, নিজৰ ঠাই, নিজৰে জেগা, নিজৰে ঘৰ, নিজৰ ওচৰতে মোৰ এখন গোবৰ্ধন বিষ্ণু মন্দিৰ হয়। তোমাৰ কেনেকুৱা লাগিছে, ফিল কেনেকুৱা হৈছে আমাৰ আহি কেনে ইয়াত? এই মোৰতো মজা লাগছে, কিমান সৰুতে আহা। মই এনেকুৱা এডভেঞ্চাৰ কৰি মই ভাল পাওঁ, বহুত হেপী। বিৰাট ভাল লাগে। সৰুকালৰ কথা মনত পৰি গৈছে। এইটো পুখুৰীটো দেখিছেনে? আমি যে এইটো পুখুৰীতে অলপ আগতে গৈছিলোঁ আমি মাছ চাবৰ কাৰণে। এইটো পুখুৰীটো, এইটো ৰেল লাইনটো, আমি সিফালে দিয়ে গৈছিলোঁ অভিজিতে, তাতে মোক দাঙিছিল। এতিয়া ইয়াৰ পৰা যাই কিনে পুখুৰীটোত গা ধুওঁ। চাওক এনেকুৱা ইয়াতে উঠি কিনে এডভেঞ্চাৰ কৰি তাতে এতিয়া পুখুৰীত গা ধুব যাম। ক'ত এনেকুৱা 5-star ৰেষ্টুৰেণ্টতে এনেকুৱা মজা নাপাব। গাঁৱলীয়া পৰিৱেশটো এইটোৱে, এই মজা লাগে। ধূলি মাটি আমি মিহলি কেনে নেচাৰেল মানুহটো আৰু নেচাৰেল মানুহ। ধূলি মাটি মিক্স। এই চাওক, ভয় লাগছেনে দেখি? চাব, এইখিনিত জাপ মাৰি দিম দেই, চাব দেই। চাওক, ভয় লাগছে নেকি? ভয় নাখাব, ইয়াতে বঢ়িয়া এইখিনি ছেফ জেগা, চাব পাৰে, ধুনীয়া জেগা আছে এইখিনি। তো এইখিনিত অলপ টাইম বহি লওঁ বঢ়িয়াকৈ, আপোনালোকে মোৰ লগত বহক একেলগে। আপোনালোকে যদি কামে চামে বিজি আছে, এতিয়া অফিচ চফিচ গৈ আছে বা গুৱাহাটীৰ ক্ৰাউড পৰিৱেশত চাই আছে, ইয়াতে নেচাৰৰ অলপ এনজয় লওক মোৰ লগত ভিডিঅ'টো চাই কিনে। তো উঠাটো বাৰু সহজ, এতিয়া নামোতেহে অলপমান ফাটিছে। অভিজিতে প্ৰথমে নামি লওক, তাৰপিছত মই নামিম। চাই ইয়াতো চাওক, অকণমান ভয় লাগি আছে মোৰো। নামিম আৰু চেষ্টাটো, উঠিছোঁ যেতিয়া নামিবতো লাগিবই। কিন্তু কি জানানা, মোৰ চশমাটো ক'ত? চশমাযোৰ ক'ত পেলালি? আমি যেতিয়া মাহঁতে পাৰ্মিশ্যন লওঁ বাহিৰত যাবৰ কাৰণে, মাহঁতে ইমানখিনি ইমেজিন কৰে আমি এনেকৈ শিলত বাগাই বাগাই যাম আৰু পৰি কিনে অকণ মৰি যাম। ইজি এইবোৰ মোৰ বহুত দিনৰে নাচোন, বহু যুগৰে আপোন। বিন্ধিল বহুত দিনৰ লাচোন যায় কাৰণে পিন্ধিছে। বহুত দিনৰ নাচোন না। পাথৰো সঁচা মোৰ, বহু যুগৰে নাচোন, নিজানৰ গান মোৰ শেষ হ'ব, ভাবো তোমাৰ বুকুত। জুবিন দা তুমি ইয়াতে আছা কিন্তু। ক'ত? ইয়াতে আছে ক'ত আছে? জুবিন দা আমাৰ সকলোতে আছে। ইয়াতে জুবিন দা চব বিচাৰিলে জাগাতে ইয়াতে আছে। পাবা, তাত বিচাৰিলে তাতে পাবা। খুঁটাটোত বিচাৰিলে খুঁটাত পাবা। তাতে পাবা,
মায়াবিনী বিচাৰি পাবা মায়াবিনী বিচাৰি পাবা জুবিন দাই হ'ল মায়াবিনী মায়া আৰু বিনী সেইটো এটা অৰ্থ আছে মায়াবিনীৰ অৰ্থটো বহুতে বুজি নাপায় শব্দ আৰু অৰ্থ শব্দ আৰু অৰ্থ হে কৃষ্ণ কিবা যদি ভুল চলিছে ক্ষমা কৰি দিব বেয়া নাপাব জয় জুবিন দা নাজানো আবাহন নাজানো হ বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস হৈলো চৰণত মূৰ গতি হাদিব অতীত আমি নাজানা নজনা কিবা যদি ভুল কৰোঁ ইয়াতে তেন ভগৱানে ক্ষমা কৰি দিয়া এইখিনি ওলাই দিওঁ ঐ ৰ তো ওলাই দিওঁ আৰু গাইছ এতিয়া যদি টাইম হয় মানে আমি এতিয়া ঘৰতো যাব আছে আজি যদি টাইম হয় এতিয়া পুখুৰীত গা ধুম আৰু গাইছ এইটো পাত বহুতে নাজানে যে এইটো পাত খাব পাৰি আমি কিন্তু খাওঁ ঘৰত লৈ যাম জংঘলত আহিলে আমি জংঘল খাই এইটো পাত এতিয়া খাই যাম এইটো খাব পাৰি এইটো নিশ্চয় ল'ব লাগিছিল হ'লেও একো নাই এনেকৈ খাই দিব পাৰি খাই দিব পাৰি খাই দিওঁ এতিয়া টেঙা টেঙাই টেঙাই নামটো ক'বচোন কমেণ্টত যদি কোনোবাই জানে এইকেইটাৰ পাতৰ কি নাম খাব পাৰি কিন্তু দেই আৰু আঞ্জাও বনাই খাই এইকেইটা পাতৰ তো উঠি আহিলোঁ ওপৰত এতিয়া যাওঁ আৰু ঘৰলৈকে বিৰাট সুন্দৰ পৰিৱেশ তাত কোনো মানুহ চানুহ নাই কোনো মানুহ নাই বিতুক চাগে ইয়াতে পূৰা পৰি গৈছে একদম বেলেগ শুইছা বহুত বগাই বগাই আহিলোঁ না অলপ ভাগত ধৰিছে ইয়াতে শুই দিওঁ ধুনীয়া জেগা শিলৰ ওপৰত কি ধুনীয়া আপোনালোকে অলপ শুৱক এই দুটা ৰাস্তাটো যে আছিল এইটো আমি ইফালেদি আহিছিলোঁ এবাৰ যাওঁতে ইফালেদি যাম আমি যাওঁ এতিয়া তললৈকে আমি গৈ আছোঁ এতিয়া ঘৰলৈকে এতিয়াচোন বাৰী বাৰী বোলে ৰাস খতম হৈ গ'ল আমি ৰাতি চালোঁ ৰাস আপোনালোকক নেদেখালোঁ বেয়া নাপাব আৰু বেয়া পাইছে যদি এনে অলপমান দেখাই দিওঁ দিয়ক চাওক ওলাই দিওঁ যাই কিনে এতিয়া ডাইৰেক্ট পুখুৰীত নামাই দিম বাইকখন এতিয়া বেয়া গৰম লাগছে তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল কমেণ্টছত আপোনালোকে জনাব কেনেকুৱা হ'ল ভিডিঅ'টো আৰু যদি চাই ভাল পাইছে তেন্তে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ এণ্ড বাই বাই